Assalamualaikum, namaskar, welcome to my YouTube channel Mamoni Assamese blog. সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো সকলো সুস্থ আছে, ভালে আছে। তো আজি এটা নিউ ব্লগ ভিডিঅ' লৈ সকলোৰে ওচৰত আহি গলো। তা আজি আমাৰ ফালৰ পৰা সকলোকে ঈদ মুবাৰক। ঈদৰ শুভেচ্ছা যাচিলো। আৰু এতিয়া গৈছো আমি ফুৰি আৰু চাই লওঁ কলৈকে যাওঁ। আৰু ঈদৰ দিনা ৰাতিপুৱা ফুৰা মজাই বেলেগ, এইটো সকলোৱে জানেই। তো এতিয়া যাওঁ আৰু গোটেইখিনি দেখুৱাই যাওঁ। আজি গোটেই দিনটোত কি কৰোঁ কি নকৰোঁ গোটেইখিনি শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি ফুৰি আহিলোঁ। ফুৰি আহি মই পোলাও বনালোঁ। পোলাও বনোৱা আপোনালোকক দেখুওৱা নহ'ল, কাৰণ মই বহুত জল্দি বনাব লগা হ'ল, জল্দি কৰিব লগা হ'ল, সেইটো কাৰণে আপোনালোকক দেখুওৱা নহ'ল। এতিয়া পোলাও বনালোঁ আৰু মুৰ্গী মাংস বনালোঁ আৰু এতিয়া ফ্ৰেছ হ'ম। আপোনালোকক পোলাও আৰু মুৰ্গী মাংস দেখাইছোঁ বেক কেমেৰাৰে। ইফালে বনোৱা হৈছে পোলাও, এইখিনি হৈছে পোলাও। দেখিছে কি নাই ভালকৈ ধৰিব পৰা নাই। এইফালে পোলাও বনাইছোঁ আৰু দেখাইছোঁ। এইফালে মুৰ্গী মাংস বনাই থৈছোঁ আৰু এতিয়া এইবিলাক গোটেই কেনেকুৱা হৈছে, গোটেই একদম বেয়া হৈছে। এইফালে পিঁয়াজ কাটিব লৈছোঁ। এতিয়া এইখিনি গোটেই কৰি লওঁ। তাৰপিছত মই গা পা ধুই ফ্ৰেছ হৈ পিনে আপোনালোকক লগ পাইছোঁ আৰু মই কি পিন্ধিম সেইটো আপোনালোকক দেখাম। আৰু মোৰ ঘৰখন কেনেকৈ ৰাখিছোঁ সেইটোও দেখাম, কেনেকৈ সজাইছোঁ গোটেইখিনি আপোনালোকক দেখাম। তো ভিডিঅ'টো চাই যাব একদম শেষলৈকে। বুলি মোৰ ঘৰটো এনেকৈ সজাই থৈছোঁ, মই বহা ৰুমটো এনেকৈ সজাইছোঁ। এইখিনি এনেকৈয়ে আছে বাৰু, এনেকৈ থৈছোঁ। এইখিনি এনেকৈ থৈ দিছোঁ বহা ৰুমটো। আৰু বেডৰুমটো দেখাইছোঁ। বেডৰুমটো বাছ এনেকৈয়ে ৰাখিছোঁ, বেলেগ একো নাই, বাছ এনেকৈ থৈ দিছোঁ বেডৰুমটো। মই ৰেডি হৈছোঁ এনেকৈ। মই পিন্ধিছোঁ চুট পেটিয়ালা ট্ৰাউজাৰ চাৰ্ট। তো এতিয়া বহি আছোঁ, একো কাম নাই। আলহীবিলাক আহিছিলে, কিবা কিবি কৰিলোঁ, এতিয়া বহি আছোঁ। মই এতিয়া এনেই আছোঁ, একো কাম নাই। আৰু মোৰ ঘৰ সজোৱা হৈছে এনেকৈ সজোৱা হৈছে। আৰু এতিয়া অলপ বৰষুণো হৈছে, বৰষুণ দিছে অলপ। এইবিলাক এনেকৈ সজোৱা হৈছে। গেটো সজোৱা হৈছে, এনেধৰণে এনেকৈ লগোৱা হৈছে চাৰিওফালে ঈদ বুলি। আৰু ৰাতি কিবা কিবি লগোৱা হ'ব। মোৰ ফালৰ পৰা সকলো সমাজী ৰাইজলৈ ঈদ মুবাৰক। সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ। সকলোৰে ঈদ ভালে যাক, কুশলে যাক বুলি আশা কৰিলোঁ। আমাৰো ভালে গৈ আছে বৰ্তমান, আপোনালোকৰো ভালে যাক বুলি আশা কৰিলোঁ। সকলোকে ঈদৰ বহুত শুভেচ্ছা থাকিল। মোৰ হাজবেণ্ডৰ ঘৰত প্ৰথম ঈদ, আৰু ভাল লাগিছে বহুত ইয়াত ঈদ কৰি। ঈদত ভাল লাগে, বহুত ভাল লাগিছে ঈদত। আপোনালোকৰ ঈদ কেনেকুৱা গৈছে জনাবলৈ একদমেই নাপাহৰিব। সকলোকে ঈদৰ বহুত শুভেচ্ছা থাকিল। মোৰ হাজবেণ্ডৰ ঘৰত প্ৰথম ঈদ, আৰু ভাল লাগিছে বহুত ইয়াত ঈদ কৰি। ঈদত ভাল লাগে, বহুত ভাল লাগিছে ঈদত। আপোনালোকৰ ঈদ কেনেকুৱা গৈছে জনাবলৈ একদমেই নাপাহৰিব। আৰু এইফালে হৈ আছে ভিডিঅ', এইফালে বাইদেউ কৰিছে ভিডিঅ'। এইফালে আমাৰ চানি, বাচ্চা পাৰ্টি, কি পাৰ্টি কৰি আছা? আচ্ছা লগ
লাজ কৰিছে আমাৰ বাচ্চা কেইটাই এইটো দামী দেই সেইকাৰণে দামী বস্তু খাইছে এইটো কম দামী সেইকাৰণে চিপছ খাইছে তো গাইছ এতিয়া আহি গ'ল আমাৰ উগ্ৰপন্থী জাদি উগ্ৰপন্থীবিলাক আহি গ'ল চব বাচ্চা পাৰ্টি আৰু মানেবাতি চেনেলটো সাবস্ক্ৰাইব কৰিব এইফালে আমাৰ টিকু কি বুলি কম এতিয়া খালি চব বুলি ক'লেও টিকু এই বাইদেউ বনাইছে ভিডিঅ' এইফালে আমাৰ মৰমৰ ভাইটি ভণ্টি এইফালে আমাৰ ভকৰু ৰাম এইফালে ভাইটি এইটো ভাইটিয়ে হয় আৰু হাজবেণ্ড শুই আছে আৰু এইফালে আহি গ'ল মোৰ মৰমৰ কাকা আৰু এইফালে কাকাই হয় আৰু মৰমতে মাতো মই ইদুল বুলি গেমত বিজি আৰু এইফালে মোৰ সৰুজা তে আজি কেনেকুৱা লাগিল ঈদ ভালেই লাগিল চানি কেনেকুৱা লাগিল বেয়া লগা না ঈদত এনজয় কৰিলা পুৰা একদম সোৱাদ ব্যস্ত চবে পুৰা ঈদ বুলি ক'লে খালি সোৱাদ ব্যস্ত আৰু আমাৰ চানি তামোল দিয়াৰ নামত সুধি আছে পইচা লাগে বোলে পইচা তামোল দিব খুৰীমাক তামোল দিব আৰু লাগে পইচা এইবিলাক ফকতীয়া হয় ফকতীয়া এতিয়া মই চেঞ্জ কৰিলোঁ আৰু পিন্ধিলোঁ এইযোৰ এতিয়া আৰু এইফালে আমাৰ চব বাচ্চা পাৰ্টিবিলাক ডেন্স কৰি আছে এতিয়া আমাৰ ঘৰত চলি আছে সৰু সুৰা ফাংচন সৰু বাচ্চাবিলাকে ডেন্স কৰিছে আপোনালোকৰ লগত গোটেইখিনি শ্বেয়াৰ কৰিম আৰু গোটেইখিনি দেখুৱাম ঈদত কি হয় আমাৰ ঘৰত মানে আমাৰ ঘৰত মানে মোৰ হাজবেণ্ডৰ ঘৰত মোৰ ফাৰ্ষ্ট ঈদ আৰু মই বহুত এনজয় কৰিছোঁ তো আপোনালোকক দেখুৱাইছোঁ ৰ'বক হেল্ল' গাইজ গুড মৰ্ণিং আজি হয় নেক্সট ডে মৰ্ণিং তো কালি আপোনালোকক কিবা কিবি দেখুৱালোঁ তাৰপিছত মোৰ ইমান জোৰত ভাগৰ লাগিল মই শুই গ'লোঁ ভিডিঅ'ত যে মই এণ্ড কৰিব লাগে সেইটো পাহৰি গ'লোঁ তো এতিয়া ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছো কৰি দিব তেতিয়াহ'লে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব তো গাইজ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাই বাই গাইজ